নমস্কাৰ, আপুনি চাই আছে যেনে অসম অৰ্থাৎ জব নিউজ এনালাইটিক্স আছাম। চ' আজি আমি ডিছকাছ কৰোঁ ভাৰতীয় সেনাৰ NCC স্পেচিয়েল এণ্ট্ৰি স্কিমৰ 53 কোৰ্চৰ বিষয়ে, য'ত ভাৰতৰ আৰু অৰ্থাৎ অসমৰ বা ভাৰতৰে হওক যিসকল কেণ্ডিডেট বহুত কষ্ট কৰি পিনি NCC চিখন পালে, চ' তেখেতসকলৰ কাৰণে ভাৰতীয় সেনাৰ এটা বিশেষ প্লেটফৰ্ম আছে, য'ত তেখেতসকলে অনলাইন আবেদন ফিল আপ কৰি পিনি তেখেতসকলে এই প্লেটফৰ্মত পাৰ্টিচিপেট কৰিব পাৰে। আৰু সেই প্লেটফৰ্মটোত এটা HSB ইণ্টাৰভিউ হয়, য'ত নেকি ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াৰ কাৰণে নিযুক্তি দিয়া হয়। এইখন অফিচিয়েল নটিফিকেশ্যন এবাউট দ্য NCC স্পেচিয়েল এণ্ট্ৰি স্কিম 53 কোৰ্চ। ইয়াত লিখা আছে, এপ্লিকেশ্যন আৰ ইনভাইট ফ্ৰম unmarried male and unmarried female, including war-shop battle casualties in Indian Army personnel, for Grand Short Service Commission in the Indian Army. এই NCC স্পেচিয়েল এণ্ট্ৰি স্কিমখন ভাৰতীয় সেনাৰ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন তেখেতসকলে অৰ্গেনাইজ কৰে, য'ত NCC থকা গ্ৰেজুৱেট কেণ্ডিডেটসকলে ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয় হিচাপে কাম কৰিব পাৰে। ইয়াত ইলিজিবিলিটি লিখা আছে, অলৰেডি আমি ভাৰতীয়, বাকী য'ত নেকি মাইগ্ৰেশ্যন হয়, কিছুমান পাকিস্তানৰ পৰা আহিছে, বেলেগ এটা ষ্টেটৰ পৰা আহিলে এনে কিছুমান চৰ্ত দিয়া আছে। ইমান আমি দেখাৰ প্ৰয়োজন নাই, কাৰণ যিহেতু আমি ভাৰতীয়। ত' এজ লিমিট দিয়া আছে 19 পৰা 25 বছৰ বয়সৰ হ'ব লাগিব, মানে 1998 আৰু 2004 ভিতৰত হ'ব লাগিব। ইয়াত লিখা আছে, ইম্পৰ্টেণ্ট নোট, candidate must note that they can appear only one of the short service selection board. তেখেতসকলে অকল এবাৰহে SSB ইণ্টাৰভিউ দিব পাৰিব, আৰু তাত ছিলেক্ট হ'ব লাগিব অনলি ওৱান টাইম। নেক্সট, এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড অদাৰ ক্ৰাইটেৰিয়া লিখা আছে। NCC চাৰ্টিফিকেট হোল্ডাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী অফ এ ৰেকগনাইজ ইউনিভাৰ্চিটি ইকুইভেলেণ্ট উইথ এগ্ৰিগেট উইথ মিনিমাম 50%। কোনোবা এখন ইউনিভাৰ্চিটিৰ পৰা, ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি ডিগ্ৰী কমপ্লিট কৰিব লাগিব, য'ত 50% থাকিব লাগিব আপোনাৰ মাৰ্কছ, আৰু NCC চিখন লগত থাকিব লাগিব। BA, BSc বা BCom যিকোনো এটা পাঠ্যক্ৰমৰ আপুনি স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। এনেকৈ ইয়াত কিছুমান লিখা আছে। আৰু ইয়াতকৈ গোটেই A to Z আপুনি ষ্টাডি কৰিবৰ কাৰণে যিবিলাক অফিচিয়েল নটিফিকেশ্যন, সেই অফিচিয়েল নটিফিকেশ্যন আপুনি ষ্টাডি কৰিব পাৰে। বহুত কথা ইয়াত লিখা আছে। ইয়াত ভেকেঞ্চিৰ বিষয়ে লিখা আছে। NCC মেনৰ কাৰণে 50 পষ্ট আছে, NCC ওমেনৰ কাৰণে 5 পষ্ট আছে। ইয়াত এনগেজমেণ্টৰ বিষয়ে লিখা আছে, মেল ফিমেল এনগেজমেণ্টৰ কাৰণে। ইয়াত কমিশ্যনৰ বিষয়ে লিখা আছে, ইয়াত ৰিজাৰ্ভ লাইবিলিটিৰ বিষয়ে লিখা আছে। আজি আমি শ্বৰ্টলি ডিছকাছ কৰিছোঁ। ইয়াত ৰেংক, ইয়াত যিবিলাক কেণ্ডিডেট চিখন লয় আৰু গ্ৰেজুৱেট হৈ পিনি তেখেতসকলে SSB ইণ্টাৰভিউত পাছ কৰে, NCC লৈ, তেখেতসকলক এইসমূহ পষ্টত নিযুক্তি দিয়া হয়। এটা উচ্চপদস্থ বিষয়া, লিউটেনেণ্ট বা কেপ্টেইনৰ কাৰণে বা মেজৰ, এনেকৈ। আৰু তেখেতসকলে সেই কোৰ্চত কোনোবাই 1 বছৰ কমপ্লিট কৰিছে, কোনোবাই 2 বছৰ কমপ্লিট কৰিছে, তেখেতে তেনেকৈ। সেইবোৰ ৰেংকসমূহ এনেধৰণৰ এনেকৈ। বন্ধুসকল, ইয়াত এলাউঞ্চৰ বিষয়ে লিখা আছে, ৰেংক ৱাইজ এলাউঞ্চ। কিবা ইম্পৰ্টেণ্ট লিখা আছে নেকি? ইঞ্চুৰেঞ্চৰ বিষয়ে লিখা আছে, লোনৰ ব্যৱস্থা কৰা আছে ইয়াত, লোন পোৱা যায়, NCCৰ বিষয়ে লিখা আছে ইয়াত। চ' এনিৱে এইখন অফিচিয়েল নটিফিকেশ্যন, এটা বহুত দীঘল অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে এই নটিফিকেশ্যন পাবৰ কাৰণে মোক হোৱাটছএপ কৰক। মই হোৱাটছএপ নম্বৰ দিছোঁ আপোনালোকে, 8432311406। এইটো নম্বৰত আপোনালোকে মোক মেছেজ কৰক, মই আপোনাক অফিচিয়েল নটিফিকেশ্যন দি দিম। আপুনি অফিচিয়েল নটিফিকেশ্যন খুব
ভালকৈ তত্নকৈ আপুনি ষ্টাডি কৰিব পাৰে, কাৰণ অফিচিয়েল নটিফিকেশ্যন বহুত দীঘল। ভাৰতীয় সেনাৰ যিবিলাক নটিফিকেশ্যন আছে, অগ্নিবীৰ নটিফিকেশ্যনসমূহ বহুত দীঘল। ইয়াত কমেও 23টা পেজ আছে। সেই 23টা পেজৰ এটা যদি ভিডিঅ' বনাওঁ তেতিয়া বহুত দীঘল এটা ভিডিঅ' হৈ যায়। চ' থেংক ইউ ছ' মাছ। ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক, বেল আইকন প্ৰেছ কৰক, যাতে নেক্সট নটিফিকেশ্যন পাই থাকে।